নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা নতুন ৰেচিপি। আমি এগ কাৰী কেনেকৈ বনাব লাগে সবকে দেখাই আছো। আমি পোনপ্ৰথমে আমি আলুটো বইল কৰি লৈছো। আলু আৰু কণী একেলগে প্ৰেছাৰ কুকাৰত দি বইল কৰি লৈছো। আমি দুজন মানুহৰ কাৰণে এগ কাৰী বনাইছো, গতিকে আমি 3টা কণী দিছো। এটা কণী আমি আঞ্জাত ভাঙি দিম। কণীটো আমাৰ ফ্ৰাই হৈ গৈছে আৰু লোকেল মুৰ্গীৰ কণী এইটো। আৰু আপোনাৰ এইটো আলুটো আপোনাৰ বইল কৰি কিনে আমি এনেকে গুড়া কৰি কিনে থৈ দিছো। আৰু আমাৰ কেৰাহীত আমি পিঁয়াজ, জলকীয়া, আদা, নহৰু ধুনীয়াকৈ আদা নহৰুটো বটি লৈছো আৰু পিঁয়াজটো স্লাইচ কৰি কাটি লৈছো আৰু জলকীয়া গৰম তেলত দি কিনে আমি লৰাই আছো অলপ টাইম। আৰু এই জলকীয়াটো আমি শ্বিলঙৰ পৰা লৈ আহিছো। এইটো আমাৰ জলকীয়াটো আচাৰ বনাই কিনে থৈ দিয়া হৈছে, তেলত থৈ দিয়া হৈছে, তাৰ পৰা আমি জলকীয়াতে দি আছো। এতিয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিয়া হৈছে। যিমান ৰঙচুৱা হ'ব, ৰঙচুৱা হোৱাৰ লগে লগে আমি আলুখিনি দি লওঁ। আপোনালোকে চাই থাকক কণ্টিনিউ। আজি আমাৰ কেনেকুৱা হয় আপোনাৰ কণীৰ ৰেচিপি এগ কাৰী। আমাৰ আলুটো দিব পৰা হৈছে আৰু মোটামুটি। আলুটো মানে কেতিয়া দিব লাগিব? আলুটো আপোনাৰ পিঁয়াজটো আমি ভাজি আছো, পিঁয়াজটো অলপ ৰঙচুৱা হ'লে আমি আলুটো দি দিম। হয়, আৰু ইয়াত কি কি ব্যৱহাৰ কৰিব দিবলৈ? আমি ইয়াতে মছলা দিম আৰু আমি অকণমান আপোনাৰ টেঙা দিম। টেঙা আমাৰ বিলাহী টেঙা দিলেও হয়, কিন্তু আমি এতিয়া নতুন এটা টেঙা দিম। এইটো হৈছে গাজ টেঙা, বাঁহৰ গাজৰ টেঙা। এইটো বনাই থৈ দিয়া হৈছে। এইটো আমি এতিয়া দিম, অলপ দিম ইয়াতে। এইটো বাঁহৰ গাজ দেখিছে আপোনালোকে, সোৱাদটো চাগে ভালেই হ'বগে। এইটো আমি দি দিছো। হ'ব, বেছি দিয়া নাই, আমি 3 চামুচ দি দিছো। গোন্ধটো বৰ ধুনীয়া লাগিছে, খাওঁ খাওঁ লাগিছে। এতিয়া আমি অকণমান আপোনাৰ এতিয়া অলপ চেনি দিম। আপোনাৰ অকণমান চেনি দিম, বেছি নহয়। আঞ্জাৰ কালাৰটো তেতিয়া আপোনাৰ ভাল হ'ব। এইখিনিমান চেনি দি দিছো, তেলতে দি দিছো। চেনিটো আপুনি যে দিলে, কিহৰ কাৰণে দিলে? চেনিটো আপোনাৰ কালাৰটো আপোনাৰ অকণমান কলা টাইপত কৰিব। চাই থাকো অন্তিম সময়লৈকে। এতিয়া আমি আলুটো দি দিম। আলুটো দিওঁতে হাতেদি অকণমান গুড়া কৰি দিব। আলুটো বইল কৰি লৈছে? আলুটো বইল কৰি লৈছো। আলু আৰু কণী একেলগে বইল কৰি লৈছিলো। কণীটো ফ্ৰাই কৰি লৈছো আৰু এতিয়া আলুটো আমি ফ্ৰাই কৰিম অলপ। আলুটো দিওঁতে আপোনালোকে হাতেদি ধুনীয়াকৈ অলপ অলপ গুড়া কৰি দিব। আৰু মছলাটো দিওঁতে কেনেকৈ দিব? মছলাটো অলপ সময় পাছত দিম। এতিয়া আমি অলপ সময় লৰাই দিম। হয় বন্ধুসকল, আপোনালোকক পৰৱৰ্তী আকৌ দেখাই আছো। আপোনালোকে ধৈৰ্য ধৰিব, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো গোটেইটো শেষৰলৈকে চাব। তো আপোনালোকক দেখাই আছো। আমি এতিয়া হালধি দিম। হালধিটো মানে তেলতে এনেকৈ দিব লাগিব, আলুটো দি পিনে। হালধিটো একেবাৰে দিছোঁ আমি আঞ্জা হোৱালৈকে। আঞ্জাত আৰু দিব নালাগে হালধি। আৰু আমি নিমখ দিম। আপোনালোকে সোৱাদ অনুযায়ী দিব। নিমখটো আপোনালোকে পৰিমাণ অনুযায়ী নিমখটো দিব। প্ৰথম কম দিলে বেছি ভাল হয়, কাৰণ পিছত টেষ্ট কৰি কৰি আপুনি দি থাকিব পাৰে। সেইখিনি নিমখ দি দিছোঁ আমি, কাৰণ কণী ভাজোঁতে আমি নিমখ দিছিলোঁ। এতিয়া আমি দিম অলপ জিৰা পাউডাৰ অলপ দিম। হ'ব, জিৰা পাউডাৰ আৰু ৰেড চিলি অলপ দি দিম। ৰেড চিলি বেছি দিব নালাগে, কাৰণ জলকীয়াটো আমি প্ৰথমতে দিছোঁৱে। ৰেড চিলি অলপ দি দিছোঁ। আমি গৰম মছলাটো পিছত দিম। আমি অকণমান ধনিয়া পাউডাৰ দিছোঁ। এয়া ধনিয়া পাউডাৰ
হ'ব ঠিক আছে এতিয়া ধুনীয়াকৈ আপোনালোকে লৰাই দিব লাগিব অলপ টাইম আপোনালোকে এইটো ভাজিব লাগিব গোটেইখিনি মছলা দিলোঁ মছলাখিনি ধুনীয়াকৈ মিক্সিং হ'ব লাগিব জুইটো কমাই দিব নহ'লে দেৰি যোৱাৰ চান্স আছে এতিয়া লৰাই দিয়া টাইমত অলপ বঢ়াই দিছোঁ আমি আলুটো যিহেতুকে বইল কৰি কিনে ভাঙি দিছিলোঁ গতিকে অলপ আঠা জাতীয় হৈছে পানী দিয়াৰ পিছত এইখিনি ঠিক হৈ যাব আপোনালোকে টেনশ্যন নল'ব আপোনালোকে জুইটো বঢ়াই দি কিনে একদম লাৰি থাকিব লাগিব কণ্টিনিউ বেছি সময় আপোনাৰ বেছি টাইম নালাগে এক কাৰীত আপোনাৰ বেছি সময় নালাগে যিহেতু আলু বইল কৰা যায় কণী বইল কৰা যায় জাষ্ট পিঁয়াজখিনি ৰঙা হোৱাৰ কাৰণে অলপ সময় ৰখিব লাগে আৰু মছলাটো অকণমান সময় মিক্সিং হোৱাৰ কাৰণে ৰখিব লাগে এতিয়া হৈ গৈছে এতিয়া আমি পানী দিম আমি মিনাৰেল ৱাটাৰ ইউজ কৰোঁ পানী দিম পানী দিওঁতে আমি হাতেদি টান ওলাই গৈছে লাহে লাহে দিছোঁ যিহেতু দুজন মানুহে খাম আমি হাফ লিটাৰৰ অলপ কম পানী দিছোঁ এতিয়া আমি উতলিবলৈ দিয়া হৈছে ঠিক আছে বন্ধুসকল আপোনালোকে চাই থাকক অন্তিম সময়লৈকে আপোনালোকক দেখাই যাম এক কাৰী কেনেকৈ বনাব লাগে আঞ্জাটো আপোনাৰ কাৰীটো ৰেডি হৈছে এতিয়া আমি ইয়াত কণী দিম ভাজি থোৱা কণীকেইটা এতিয়া দি দিম এটা দুটা আৰু এটা যে আমি ভাজিছিলোঁ তো আমি ভাঙি কিনে দিম তো কোহমটো আমি ভাঙি কিনে দি দিছোঁ কণীটো যে ভাঙি দিলে কিয় দিলে মানে আমি এক কাৰী খাম এগৰ টেষ্টটো আপোনাৰ গোটেই আঞ্জাখিনিত সোমাব লাগিব গতিকে এক কাৰীটো এটা কণী যদি দুজন মানুহে খায় 3টা কণী বইল কৰিব আৰু যদি 4জনে খায় 5টা কৰিব কাৰণ এটা কণী ভাঙি দিব লাগিব আঞ্জা ধুনীয়া হৈছে আপোনাৰ কালাৰটো ধুনীয়া হৈছে আপোনালোকে চাই গম পাইছে চাগে টেষ্টটো কেনেকুৱা হ'ব এইটো মই যে চেনিটো দিব দিছিলোঁ এইটো চেনি দিয়াৰ কাৰণে কালাৰটো অকণমান এনেকুৱা হৈছে এতিয়া আমি অলপ সময় আপোনাৰ উতলিব দিছোঁ আৰু ঢাকনি দি দিছোঁ ঠিক আছে চাওক বন্ধুসকল ইফতাৰী পূৰা ৰেডি হৈ গৈছে এতিয়া আপোনালোকে টেষ্টটো ল'ব পাৰে ইয়াত এতিয়া অকণমান আমি গৰম মছলা ইউজ কৰিম এই গৰম মছলাটো আমি এভৰিডে গৰম মছলা ইউজ কৰিছোঁ অলপ আমি দি দিম চেণ্টৰ কাৰণে এতিয়া অকণমান জাষ্ট লৰাই দিম লৰাই দি পিনে আমি এতিয়া ইকাৰী বৰ্তমান ৰেডি হৈ গৈছে আপোনালোকে চাওক কি ধুনীয়া হৈছে আমি ইয়াৰ পিছত পৰৱৰ্তী আকৌ নতুন ৰেচিপি লৈ আহিম তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো চাই থাকিব কুলদীপ অল টাইমছ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কিবা যদি আপোনালোকে সবিশেষ জানিব বিচাৰে ইয়াৰ বিষয়ে থেংক ইউ ধন্যবাদ